You are welcome to back my YouTube channel JSP Advice 365 channel. Moi aji more JSP Advice 365 YouTube channel oha BTC নির্বাচনৰ সম্পৰ্কে বা 2025 সেপ্টেম্বৰত হ'ব লগা BTC পৰিদৰ্শীয় নিৰ্বাচনৰ সম্পৰ্কে কিছু কথা আপোনালোকক অৱগত কৰাবলৈ ওলাইছো। আজি BTC নিৰ্বাচন যিমানে ওচৰত চাপি আহিছে ইমানে BTC অঞ্চলত থকা আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দল বিলাকে বহি থকা নাই। তেওঁলোকে যিকোনো পৰ্যায়ৰে যিকোনো বিনিময়ৰে BTC খন কেনেকৈ নিজৰ হাতৰ মুঠিত নি BTC খন দখল কৰিব পাৰে তাক লৈ চিন্তা চৰ্চা কৰি থকাটো আমি দেখা পাইছো। গতিকে এতিয়া ৰাইজসকলে সজাগ হ'বলৈ সময় হ'ল। আমি কেনেকুৱা ব্যক্তিক ভোট দি জিতাব লাগে আৰু কেনেকুৱা ব্যক্তি ৰাইজৰ কাৰণে কাম কৰিব আৰু কিছুমান এনেকুৱা ব্যক্তি আমি দেখিবলৈ পাওঁ তেওঁলোকে মাত্ৰ কথাৰে ফুলজাৰি মাৰি হাতে কামে কাম নকৰে। আমি তেনেকুৱা BTC নেতা বহু নেতা দেখিছো আৰু আজি 2003 ফেব্ৰুৱাৰীৰ পৰা আমি এটা অভিজ্ঞতা পাইছো যে BTC অঞ্চলত মাননীয় হাগ্ৰামা মহিলাৰী দেৱে 17 বছৰ শাসন চলোৱাৰ সময়ত যেনেকৈ BTC অঞ্চলৰ স্কুল কলেজৰ অট্টালিকা ৰাস্তা পদূলি কালপাৰ্ট ব্ৰিজ আৰু বিভিন্ন কমিউনিকেশ্যনৰ যিটো অহা যোৱা কৰা ৰাস্তা পদূলি ভিনিয়া হৈছিল আৰু এখেতে BTC চুক্তি কৰি অনাৰ পিছত BTC অঞ্চলত এই 5খন জিলাত যেনেকৈ উন্নতি কৰিব লাগে যেনেকৈ এডমিনিষ্ট্ৰেটিভ লাইনত যিটো অফিচ কাৰ্যালয়বিলাক বনাব লাগে তেনেকুৱা তেওঁ বনাই উত্তৰ পূৰ্বাঞ্চলক নিজকে এজন মহান নেতা চিনাক্ত দি গেছে আৰু বৰ্তমানৰ মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ উন্নয়নমুখী কামবিলাক আমি নিজ চকুৰে দেখা পাওঁ। 5খন জিলাৰ DC অফিচৰ পৰা লৈ চাৰ্কল অফিচ পুলিচ ষ্টেচন ৰাস্তা পদূলি লগতে BTC চুক্তিৰ দ্বাৰা তেওঁলোকে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আনিছিল এইবিলাক অনুষ্ঠানবিলাক সফল কৰিব পাৰিছে আৰু লগতে BTCৰ এছেম্বলি হাউচ আৰু ছেক্ৰেটাৰী হাউচ বনাই BTC খন বহুত উন্নতি কৰিব পাৰিছিল। কিন্তু বৰ্তমান মাননীয় প্ৰমোদ বড়ো দেৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ সময়ত তেওঁ বড়োবিলাকক কি আনি দিবৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতি দিছিল। তেওঁ কথাৰে ফুল জাৰি হাজাৰ লাখ বড়ো মানুহ তেওঁ সুখীয়া বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰাৰ নামত তেওঁ আন্দোলন চলাই মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ গাদীটো নোহোৱা কৰাৰ তেওঁ বহু চেষ্টা চলাইছিল আৰু লাষ্ট পৰ্যায়ৰ তেওঁ উপায় নাপায় জংগল বা হাবিত থকা 4টা বিভক্ত হৈ থকা NDB বিলাকক লৈ তেওঁ ইউনিয়ন টেৰিটৰী বা ছেপাৰেট ষ্টেট অফ বড়োবিলাকৰ সুকীয়া ৰাজ্য অনাৰ কাৰণে তেওঁ নামতে ভুৱা প্ৰচেষ্টা লৈ আজি তেওঁ BTCৰ যিটো অঞ্চল এই অঞ্চলৰ নামটো সলনি কৰি তেওঁ নামতে অসাংবিধানিক BTR চুক্তি তেওঁ চুক্তি কৰালে। কিন্তু আজি BTR চুক্তিৰ দ্বাৰা বড়ো বা অনাবড়ো বা BTC বাসিন্দা একো লাভ হোৱা নাই। কিয়নো এটা অঞ্চলৰ নামাকৰণ দিলে যে এই অঞ্চলটো উন্নত হ'ব এইটো নহয় আৰু তেওঁলোকে এটা মিছগাইড কৰি আছে যে বড়োলেণ্ড টেৰিটৰি ডিষ্ট্ৰিক্ট এৰিয়াটো তেওঁলোকে
BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নামাকৰণ দি তেওঁলোকে এই মাটিৰ এলেকাখিনিটো এটা চৰকাৰ বুলি ক'বলৈ ওলাইছে, কিন্তু BTR এটা চৰকাৰ হ'ব নোৱাৰে, এইটো মাটিৰ খালী কেতিয়াও চৰকাৰ হ'ব নোৱাৰে। BTC এগ্ৰিমেণ্টৰ জাৰে BTC বড়োলেণ্ড টেৰিটৰিয়েল ডিষ্ট্ৰিক্টটো এৰিয়াৰ নামেৰে তেওঁলোকে চিনাক্ত দিছে, আৰু লগতে এই অঞ্চলত থকা এৰিয়াখিনি বাউণ্ডাৰীক লৈ এটা BTC নামেৰে এটা কাউন্সিল সৃষ্টি কৰা হৈছিল, যাক ভাৰতবৰ্ষত এটা মাত্ৰ ৰাজ্যত অসমতে মাত্ৰ 6 শিডিউল আইনৰ পাহাৰীয়া অঞ্চলৰ আইনটো ব্যৱহাৰ কৰি BTCটো জন্ম কৰা হৈছিল। এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ থ্ৰুৱেদি মাননীয় প্ৰমোদ বড়ো আৰু লৰেন্স ইছলাৰী দেৱসকলে আগভাগ লৈ আজি BTR চুক্তি কৰালে NDB বিলাকক লৈ, কিন্তু আজি দেখা গ'ল BTCৰ থকা কিছুমান ক্ষমতাবিলাক তেওঁলোকে নাইকিয়া কৰি তেওঁলোকে নিজক গাদী কেনেকৈ এজন নেতা বা মন্ত্ৰী MLA হ'ব পাৰে তাকে লৈ তেওঁলোকে মাত্ৰ চুক্তিখন কৰা যেন আমি অনুভৱ কৰোঁ। আৰু বৰ্তমান 2025 ছেপ্টেম্বৰত আহি থকা ইলেকশ্যনক লৈ আজি প্ৰমোদ বড়ো দেৱে হাগ্ৰামা মহিলাৰী দেৱক বিভিন্ন কথাৰে তেওঁ আক্ৰমণ কৰি আছে, কিন্তু তেওঁ কি আনিলে বা BTC বাসিন্দাৰ কাৰণে প্ৰমোদ বড়ো দেৱে বা BTR চুক্তিৰ দ্বাৰা বড়োবিলাকক বা BTC বাসীক কি দিব পাৰিলে? তেওঁৰ চুক্তিৰ অনা প্ৰতিষ্ঠান অনুষ্ঠানবিলাক আজিলৈকে তেওঁ সফল কৰিব পৰা নাই, আৰু তেওঁ যি কথা দিছিল বড়ো ৰাইজক তাক লৈ তেওঁ আজি বড়ো ৰাইজক সন্তুষ্ট কৰিব পৰা নাই। তেওঁলোকে কৈ আছে হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ শাসন কৰাৰ নামত তেওঁ মাত্ৰ দুৰ্নীতি মাত্ৰ কৰিছিল, কোনো উন্নয়নৰ তেওঁ কাম কৰা নাই বুলি ক'ব বিচাৰে, কিন্তু তেওঁলোকে দেখিও নেদেখা যেন ভাও ধৰি তেওঁলোকে কথাবিলাক বকি আছে। আপুনি চাওক, BTCৰ ঘূৰি চালে যিকোনো ঠাইতে হাগ্ৰামা মহিলাৰীৰ দেৱে সৃষ্টি কৰি যোৱা ৰাস্তা পদূলি অট্টালিকা বিল্ডিং ডিষ্ট্ৰিক্ট কোৰ্ট ইউনিভাৰ্চিটি CIT সেক্ৰেটাৰিয়েট হাউচ এছেম্বলি হাউচ বিভিন্ন উন্নয়নৰ কাম কাজটো আমি দেখিবলৈ পাওঁ। আৰু হাগ্ৰামা মহিলাৰীয়ে 2003 10 ফেব্ৰুৱাৰীত BTC নামেৰে এটা কাউন্সিল সৃষ্টি কৰাৰ আগত BTC এৰিয়াত একোৱেই নাছিল, ভালকৈ বাইক চলাব নোৱাৰা, ভালকৈ চাইকেল চলাব নোৱাৰা ৰাস্তা, এইবিলাক ৰাস্তা তেওঁ চেণ্ড গ্ৰেভেলিং কৰি বা CC ব্লক কৰি আৰু কিছুমান জাগাত নেশ্যনেল হাইৱে বড়ো বসতি প্ৰধান অঞ্চলত আনি তেওঁ ৰাস্তা এনেকৈ পৰ্যায়ত মডেল BTC বনোৱাৰ যিটো সপোন লৈ তেওঁ কাম কৰিছিল, তাক আমি ঘূৰি চালে আমি দেখিবলৈ পাওঁ। হাগ্ৰামা মহিলাৰীয়ে যেনেকৈ কাম কৰিছে, আজি প্ৰমোদ বড়ো দেৱে কথাৰে মাত্ৰ ফুলজাৰি মাৰি আজি তেওঁলোকে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা ক'বলৈ গৈ নিজেও বৰ্তমান বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত 4 কোটি টকা বুক স্কাম কৰি আজি টিভিয়ে কাগজে পত্ৰয়ে বা ছ'চিয়েল মিডিয়াত আজি প্ৰমোদ বড়ো দেৱৰ কিতাপ কেলেংকাৰী কথা চবে অৱগত। গতিকে আমি দেখা পাওঁ, এটা সময় আমি দেখিছিলোঁ ছাগলৰ চেণ্টিগেট, ডিমাৰ চেণ্টিগেট, পাণৰ চেণ্টিগেট, মহ গৰুৰ চেণ্টিগেট, কিন্তু আমি সৰুৰ পৰা শুনি হোৱা নাছিল যে বুক চেণ্টিগেট এটা নামাকৰণ দে আমি BTC বাসীয়ে শিক্ষাৰ নামত আজি কিতাপ, যিটো কিতাপৰ দাম
500 আছিল এই 500 টকাৰ কিতাপটো তেওঁলোকে 15,000 কৰি 33খন মহাবিদ্যালয়ক তেওঁলোকে এই কিতাপবিলাক অৰ্পণ কৰিছিল। এই কিতাপৰ নামত তেওঁলোকে যিটো জড়িত কৰি কিছুমান প্ৰিন্সিপাল আৰু কিছুমান নেতাবিলাকে তাক জড়িত কৰি এই কামটো কৰা হৈছিল। কিন্তু ইয়াৰ সম্পৰ্কে আজিলৈ আমি মাননীয় প্ৰমোদ বৰদেৱ BTCৰ মুখ্য একেদে ইয়াৰ বিষয়ে যেনেকৈ ইনিচিয়েটিভ ল'ব লাগিছিল আজিলৈকে লোৱা নাই, কিয়নো তেওঁৱে নিজে এডুকেশ্যন মেম্বাৰ হয়। তেওঁৰ ডিপাৰ্টমেণ্টত এডুকেশ্যন বা শিক্ষা বিভাগটো পৰে, কিন্তু এজন BTCৰ প্ৰধান হৈ কেনেকৈ চিনচিয়াৰিটি নোহোৱাকৈ কেনেকৈ নিজৰ ডিপাৰ্টমেণ্টত কেলেংকাৰী হোৱা কথাবিলাক তেওঁ নজনা আৰু ইয়াৰ বিষয়ে তেওঁ স্পষ্টীকৰণ দিব নোৱাৰাটো আমাৰ কাৰণে খুব দুখৰ লক্ষণ। গতিকে বড়ো ৰাইজ বা BTC বাসিন্দাই আজি জাগি উঠিছে যে আহি থকা BTC নিৰ্বাচনত মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ চৰকাৰটো আনাৰ কাৰণে আজি দিনে ৰাতিয়ে কৰ্মীবিলাকে লাগি আছে। লগতে BTC অঞ্চলত থকা অবড়ো বসতি প্ৰধান গাঁৱৰ পৰা অবড়ো বা গণসুৰক্ষা পাৰ্টিৰ মাননীয় প্ৰধান নৱকৰণ চৰণীয়ায়ে যিটো কথা ছ'চিয়েল মিডিয়া আৰু কাগজে পত্ৰই কৈ আছে যে আহি থকা সময়ত হাগ্ৰামা মহিলাৰী 30খন আসন লৈ BTCৰ আকৌ উচিত হ'ব আৰু হাগ্ৰামা মহিলাৰী দেৱক GSPৰ পৰা অপেনলি ছাপোৰ্ট কৰা হ'ব বুলি কথাবিলাক প্ৰচাৰ কৰাৰ লগে লগে আজি UPPLৰ নেতাবিলাকে আজি টোপনি মাৰিব পৰা নাই আৰু তেওঁলোকে ভয় কৰিছে যে যোৱা চৰকাৰৰ দিনত UPPLে মাত্ৰ 12খন আসন লাভ কৰিছিল, BJPয়ে 9খন আৰু BPFে নিজা অকলে খেলি তেওঁলোকে 17খন আসন পাইছিল। কিন্তু অগণতান্ত্ৰিকভাৱে হৰ্চ ট্ৰেডিং কৰি হাগ্ৰামাক নাপাত্তা বনাই BTCৰ শাসন চলাইছিল। কিন্তু আজি 5 বছৰ উখলি যোৱাৰ পিছত আমি দেখা পালোঁ BTC অঞ্চলৰ যেনেকৈ উন্নয়ন হ'ব লাগিছিল তেনেকৈ তেওঁলোকে উন্নতি কৰিব পৰা নাই। ইয়াৰ পৰা আমি ভালদৰে অধ্যয়ন কৰিলে গম পাওঁ যে আহি থকা সময়ত যে UPPLৰ যি চৰকাৰ থাকিব এইটো আমি গেৰেণ্টি দিব নোৱাৰে, কিয়নো GSP আৰু অল্টাৰনেটিভ পলিটিকেল পাৰ্টি অফ বড়োলেণ্ড অঞ্জলি দৈমাৰীৰ নেতৃত্বত যিটো NDP দ্বাৰে জন্ম দিয়া এটা আঞ্চলিক দল, লগতে BJP কংগ্ৰেছ তেওঁলোকে নিজা ব্যৱয়াকৈ BTC নিৰ্বাচন খেলাৰ কথা কৈছে। কিন্তু BTC বাসীয়ে এতিয়া সজাগ হৈছে যে BJPয়ে পঞ্চায়ত নিৰ্বাচনত সংখ্যাগৰিষ্ঠ লাভ কৰাৰ পিছত 2025ত ছেপ্টেম্বৰ মাহত হ'বলগীয়া BTC নিৰ্বাচনক ভাগ লৈ তেওঁলোকে যিকোনো প্ৰকাৰে BTCটো নিজৰ হাতৰ মুঠিত লৈ BTCক শাসন কৰাত সপোন দেখিছে। কিন্তু এই সপোন কিন্তু তেওঁলোকে সফল কৰিব নোৱাৰিব, কিয়নো অল্টাৰনেটিভ পলিটিকেল পাৰ্টি গণসুৰক্ষা পাৰ্টি আৰু BPF কিবা কাৰণত যদি BPFে সংখ্যাগৰিষ্ঠ হ'ব নোৱাৰে তেতিয়াহ'লে BPFৰ লগত চামিল কৰি তেওঁলোকে চৰকাৰ বনোৱাৰ যিটো ফৰ্মুলা এইটো আমি ক'ব পাৰে। মাননীয় হাগ্ৰামা মহিলাৰী দেৱে আহি থকা সময়ত বেছি সংখ্যা লাভ কৰি BTC শাসন কৰিব আৰু BTCৰ মুৰব্বী হ'ব বুলি আমি আশা কৰিব পাৰোঁ, কিয়নো মাননীয় হাগ্ৰামা মহিলাৰী দেৱে মাত্ৰ BTCৰ দে ফেক্টৰ এইটো নহয়, BTCৰ বাহিৰতো তেওঁৰ কমঠা আছে। গতিকে হাগ্ৰামা মহিলাৰী হিউজ ফলোৱাৰ আছে, তেওঁৰ কাৰণে নিজকে
বলিদান দিব পৰা বহুত ফলোৱাৰ তেওঁলোকৰ আছে আৰু হাগ্ৰামা মহিলাৰী যিটো কাম কৰিছে অসমত বা উত্তৰ পূৰ্বাঞ্চলত কোনো লিডাৰে আজিলৈকে তেনেকুৱা উন্নতি কৰিব পৰা নাই আমি হাগ্ৰামা মহিলাৰী দেৱক সেলুট কৰিব লাগিব তেওঁ গাঁতিত বহা লগে লগে BTCৰ চুক্তিৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান বিলাক লিখা আছিল এইবিলাক সবকে এইবিলাক অনুষ্ঠানবিলাক তেওঁ বনাব পাৰিছিল আৰু নিজে ইচ্ছামতে তেওঁ BTCখন শাসন কৰিছিল আৰু BTCৰ বড়ো নন বড়ো বিভিন্ন বসতি প্ৰধান এৰিয়াত উন্নয়নমুখী হৈছিল কিন্তু আজি মাননীয় প্ৰমোদ বড়ো দেৱৰ চৰকাৰৰ দিনত যেনেকৈ ৰাইজে উন্নতি হ'ব লাগিছিল তেনেকৈ তেওঁলোকে উন্নতি কৰিব পৰা নাই যাৰ কাৰণে আজি মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱে হাগ্ৰামৰ লগতো শত্ৰু হ'ব নোৱাৰে আৰু প্ৰমোদৰ লগতে শত্ৰু হ'ব নোৱাৰা ঠিক তেনেকুৱা ফৰ্মুলা লৈ BTCক জনে সংখ্যাগৰিষ্ঠ পায় তেওঁলোকৰ লগত থাকি অহা 2024ত হ'ব লগা MLA নিৰ্বাচনত BTCৰ পৰা 15খন আসনটো লাভ কৰি তেওঁ কেনেকৈ অসমত আকৌ চিফ মিনিষ্টাৰ হ'ব পাৰে তাকে লৈ তেওঁ ফৰ্মুলা চলাই আছে কিন্তু বিজেপিয়ে যদি হাগ্ৰামা মহিলাৰীৰ বিৰোধী কিছু কথা যদি সিৰিয়াছলি লৈ থাকে তেতিয়াহ'লে আহি থকা সময়ত যদি কিবা কাৰণত হাগ্ৰামা মহিলাৰীৰ দেৱে দিয়া MLA বিলাক 2026ত যদি জিতি চাই তেওঁলোকে যদি বিজেপিৰ লগত সামিল নোহোৱাকৈ যদি কংগ্ৰেছৰ লগতো সামিল হৈ যদি অসমখন শাসন কৰাৰ যদি সহায় কৰে তেতিয়াহ'লে মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱৰ পলিটিকেল কেৰিয়াৰৰ কিছু অংশ হেম্পাৰ হ'ব বুলি আমি ভাবোঁ কিয়নো BTC হ'ল অসমৰ এটা মিনি ষ্টেট যাক কোৱা হয় BTAD এই BTADৰ পৰা 15খন MLA সহায় নকৰাকৈ অসম চৰকাৰখন গঠন কৰাটো অসম্ভৱ গতিকে অসমত BTCৰ MLA বিলাক অসম চৰকাৰ বনোৱাৰ ফেক্টৰ হয় ইয়াৰ কাৰণে BTC আজি নতুন ফৰ্মুলা খুলিছে য'ত হাগ্ৰামা মহিলাৰীয়ে টিঅ দিয়ে বা ইলেকশ্যন খেলে আৰু য'ত প্ৰমোদ বড়ো দেৱে ইলেকশ্যন খেলে এই ইলেকশ্যন খেলা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত নিদিয়ে বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে ইয়াৰ ফৰ্মুলাটো হ'ল যিকোনো প্ৰকাৰে তেওঁলোকে সংখ্যাগৰিষ্ঠ পোৱা পাৰ্টিৰ লগত সামিল হৈ BTCখন শাসন কৰা আৰু আজি BTCখন কেনেকৈ BTCখন বিজেপি চৰকাৰৰ হাতত মুঠিত নিব পাৰে তাকে লৈ চিন্তা চৰ্চা চলি আছে আৰু অঞ্জলি দৈমাৰী আৰু দীপেন বড়োক হাইজেক কৰি কেনেবাকৈ যদি BTCখন দখল কৰিব পাৰে তাকে লৈ BTCৰ ভিতৰ চৰাত আজি চৰ্চা চলি থকা দেখা পাওঁ আমি ছ'চিয়েল মিডিয়াত দীপেন বড়ো দেৱক কম সময়ৰ ভিতৰতে বিজেপিক যোগদান দিব বুলি আমি শুনা পাইছোঁ আৰু কাগজে পত্ৰৰে দেখি আহিছোঁ লগতে অঞ্জলি দৈমাৰীক অল্টাৰনেটিভ পলিটিকেল পাৰ্টি যদি কিবা কাৰণক হাতক লৈ অল্টাৰনেটিভ পলিটিকেল পাৰ্টি আৰু বিজেপিয়ে BTCখন যদি নিজৰ দখলত নিব পাৰে তাকে চিন্তা চৰ্চা কৰি থকাটো আমি দেখা পাওঁ কিন্তু আজিৰ দিনটো বড়োবিলাকত এটা শিক্ষা দিছে বা এটা লেসন দিছে যিকোনো প্ৰকাৰে BTCখন বচাব লাগে আৰু BTCৰ উন্নয়নমুখীৰ বিৰোধী পাৰ্টিবিলাকক ভোট নিদিয়াকৈ নিজা আঞ্চলিক দলবলক জিতিয়াই কেনেকৈ BTCখন মজবুত BTC আৰু BTCখন উন্নয়ন কৰিব পাৰে তাকে লৈ বড়োই হওক অবড়োই হওক সবে আজি লগ লাগি কাম কৰা সময় পৰিছে আৰু সবে বুজি পাইছে এতিয়া হাগ্ৰামা মহিলাৰী দেৱৰ হাতত উন্নয়নৰ যাদু আছে কিন্তু কিছু যি নেতাবিলাকে লাগাতকৈ বেছি কথা কৈ লাগাতকৈ বেছি কথাৰে ফুলজাৰি মাৰি ৰাইজক পুচুলাই নিজৰ
পিনে টানি নিব খোজে তেওঁলোকে নেতাবিলাক এনেকুৱা নেতাবিলাক মাত্ৰ কথা ক'ব জানে তেওঁলোকে প্ৰেক্টিকেলি উদাহৰণভাৱে তেওঁলোকে কাম কৰিব নোৱাৰে এই উদাহৰণটো আমি বৰ্তমান BTC গাদীত বহি আৰু BTCখন শাসন কৰি থকা মাননীয় প্ৰমোদ বৰদেৱৰ চৰকাৰতে আমি এই নমুনা উদাহৰণবিলাক আমি দেখি আহিছোঁ আৰু প্ৰমোদ বৰদেৱক বড়ো ৰাইজসকলে যেনেকৈ বিশ্বাস কৰিছিল তেনেকৈ আজিৰ দিনত মাননীয় প্ৰমোদ বৰদেৱক বড়ো ৰাইজে তেনেকৈ ভাল নাপায় কিয়নো তেওঁ ছ'চিয়েল মিডিয়াত আৰু তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সময়ত থকা সময়ত তেওঁ বড়োবিলাকক সুখীয়া বড়ো ৰাইজক আনি দিয়াৰ কথা তেওঁ কৈছিল আৰু যিকোনো বিনিময়ত বড়োবিলাকে সুখীয়া বড়ো ৰাইজৰ সৃষ্টি কৰি নিজৰ ভাষা সংস্কৃতিবিলাক বাচিব লাগিব আৰু যদি বড়োবিলাকে সুখীয়া ৰাইজ নাপায় তেতিয়াহ'লে বড়োবিলাকে নিজৰ ভাষা সংস্কৃতিবিলাক ৰক্ষা কৰাটো বহুত টান হ'ব বুলি তেওঁ বিভিন্ন মেল মিটিঙত কৈছিল কিন্তু তেওঁ আপচুৰ পৰা প্ৰমোটেড হৈ যোৱাৰ পিছত ইউপিপিএলৰ সোমোৱাৰ পিছত বা BTR চুক্তি হোৱাৰ পিছত তেওঁ আজি এই নিজে কোৱা কথাবিলাক পাহৰি আজি তেওঁ নিজকে চিনাকি দিছে নিজৰ দুৰ্বলতাটো নিজে চিনাকি দি আহিছে মই কোৱা কথা নহয় আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে পৰে হাতত মোবাইল আছে আৰু চবৰে ঘৰত বৰ্তমান টিভি আছে এই টিভিবোৰক আপোনালোকে চাই থাকে আপোনালোকে ইউটিউব চেনেলত সাৰ্চ কৰি চালে প্ৰমোদ বৰদেৱে বড়ো ৰাইজৰ কাৰণে বা BTC বাসিন্দাৰ কাৰণে কি কাম কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতি দিছে তেওঁ দিয়া এই প্ৰতিশ্ৰুতিবিলাক আজিলৈকে সফল হোৱা নাই তেওঁ আজি নিজকে এজন দুৰ্বল BTC চৰকাৰৰ এজন মুৰব্বী হিচাপে আজি তেওঁক চবে চিনি পাইছে বুজি পাইছে গতিকে আহি থকা সময়ত মাননীয় হাগ্ৰামা মহিলাৰী দেৱে যিকোনো প্ৰকাৰে তেওঁ যে BTC চিফ হ'ব এইটো আমি ডাঠি ক'ব পাৰোঁ কিয়নো হাগ্ৰামা মহিলাৰী আগতো বহু কাম কৰিছিল আৰু বৰ্তমানো কৰিব বুলি ৰাইজে বিশ্বাস আছে গতিকে ৰাইজ সজাগ হ'বলৈ সময় হ'ল গতিকে আহি থকা সময়ত আপোনালোকে চাই চিন্তি ভোট দিব আৰু BTCৰ বিশেষকৈ সংখ্যালঘুবিলাকৰ কাৰণে BJP আৰু ইউপিপিএল চৰকাৰে যিটো নটিফিকেশ্যন বৰ্তমান দিছে বা BTC চৰকাৰৰ দ্বাৰা কিছুমান যেনে বাক্সা ডিষ্ট্ৰিক্টৰ জ্ঞাতি অঞ্চলত উচ্ছেদ কৰাৰ অভিযান আৰু যিকোনো বিনিময়ত BTR চৰকাৰে বা বৰ্তমান BTC চৰকাৰে উচ্ছেদ কৰি সংখ্যালঘু বা মুছলিম ভাই ভনীসকলক উচ্ছেদ কৰাৰ অভিযান বৰ্তমান DC অফিচত এই নটিচবিলাক আহিছে আৰু এই নটিচৰ দ্বাৰা কিছুমান সংখ্যালঘু বা মুছলিম গাঁওবিলাক উচ্ছেদ কৰাৰ বৰ্তমান চিন্তা চৰ্চা কৰাটো আমি দেখিবলৈ পাইছোঁ গতিকে আজিৰ দিনত হাগ্ৰামা মহিলাৰী দেৱে 2003 10 ফেব্ৰুৱাৰীৰ চুক্তিৰ মৰ্মে এই সময়ৰ পৰা যিবিলাক BTCৰ আছে তেওঁলোকে BTCৰ বাসিন্দা তেওঁলোকক কোনো উচ্ছেদ কৰিব নোৱাৰে তেওঁলোকে BTCৰ বাসিন্দা বুলি দফাত লিখা আছে এই মৰ্মে হাগ্ৰামা মহিলাৰী দেৱে নিজা গাদীত থকা সময়ত কোনো মুছলিম সম্প্ৰদায় ভাইসকলক উচ্ছেদ কৰাটো আমি দেখা পোৱা নাছিল কিন্তু বৰ্তমান BTC চৰকাৰে কিছু নটিচ জাৰি কৰিছে গতিকে আহি থকা সময়ত সংখ্যালঘু ভাইসকলে যদি ভালদৰে চিন্তা চৰ্চা কৰি যদি BPOক ভোট নিদিয়ে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুটাৰ মাৰি লোৱা হ'ব কিয়নো সংখ্যালঘু ভাইসকলক ৰক্ষা কৰিব লাগে মাত্ৰ আমি দেখিবলৈ পাওঁ BPOৰ বাহিৰে অবিহনে কোনো পাৰ্টিয়ে সংখ্যালঘু ভাইসকলক BTCক উচ্ছেদ কৰাটো বন্ধ কৰিব পৰা কোনো পাৰ্টিয়ে নাই বুলি ক'ব পাৰে গতিকে আমি চবে মিলি BTCখন কেনেকৈ উন্নয়ন কৰিব পাৰোঁ আৰু BTCৰ শান্তি
প্ৰতিষ্ঠা কৰি আমি কেনেকৈ ভাই ভনী হিচাপে আমি BTCত একেখন আশাকৰ থলত বাস কৰিব পাৰে তাকে চিন্তা চৰ্চা কৰি আহি থকা সময়ত আমি যিকোনো বিনিময়ত মাননীয় হাগ্ৰামা মহিলাৰী দেৱক যদি BTCৰ মুৰব্বী হিচাপে যদি পায় তেতিয়াহ'লে তেওঁ বহু কাম কৰিব। তেওঁ কথাৰে কম কথা কয় কিন্তু তেওঁ হাতে কামে বেছি কাম কৰে আৰু তেওঁৰ কাম কৰাৰ যেটো ফৰ্মুলা এইটো ফৰ্মুলাটোৱে বেলেগ হয়। গতিকে আমি হাগ্ৰামা মহিলাৰী দেৱক বিশ্বাস কৰোঁ আৰু হাগ্ৰামা মহিলাৰী আজিৰ দিনত নহয় বহু মানুহে হাগ্ৰামা মহিলাৰীক ভাল পায় আৰু এখেতে যাৰ কাৰণে আজিলৈকে তেওঁ BTCৰ নিজকে BTCৰ মুৰব্বী হিচাপে চিনাক্ত কৰি আহিছে আৰু BTCৰ ভাই ভনীসকলক ওপৰত অত্যাচাৰ কৰাবিলাক বন্ধ কৰাৰ কাৰণে তেওঁ দিনে ৰাতিয়ে BPF পলিটিকেল পাৰ্টিৰ দ্বাৰা এইবিলাক বন্ধ কৰাৰ চেষ্টা চলাই আছে। এইবিলাক শুভ লক্ষণ। গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ। ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিলোঁ। এটি ধন্যবাদ, খুলুমবাই।